আজি সমগ্ৰ ৰাজ্যতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডলসমূহত আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কাৰ্যকৰ্তাসকলে টিফিন বৈঠক কৰিছে। ময়ো জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ বিভিন্ন কাৰ্যকৰ্তাৰ সৈতে টিফিন বৈঠক এখনত অংশগ্ৰহণ কৰিলোঁ। এই টিফিন বৈঠকত আমাৰ কাৰ্যকৰ্তাসকলৰ মনৰ সুখ দুখৰ কথা আলোচনা হয় আৰু মই আগতে কোৱাৰ দৰে যে প্ৰত্যেক মাহতে এখন বা দুখন টিফিন বৈঠক এনেদৰে মই মোৰ সমষ্টিত অনুষ্ঠিত কৰি থাকিম আৰু আন আমাৰ নেতা কাৰ্যকৰ্তাসকলেও নিজৰ নিজৰ দায়িত্বপ্ৰাপ্ত স্থানত এই টিফিন বৈঠক অনুষ্ঠিত কৰি থাকিম। এটা কথা মই আগৰ পৰাই কৈ আছোঁ যে আজিৰ দিনত এইটো কথা আমি স্বীকাৰ কৰিবই লাগিব যে অসমীয়া মানুহৰ কৰ্ম সংস্কৃতি যি ধৰণে হ'ব লাগিছিল সেই ধৰণে নোহোৱাৰ কাৰণে এটা বিশেষ জনগোষ্ঠীৰ অৰ্থনৈতিক আধিপত্য অসমত বাঢ়িব ধৰিছে। তেওঁলোকক হিংসা কৰি লাভ নাই, আমি প্ৰতিযোগিতা কৰিব লাগিব। আজি মই সিদিনাখনতো কৈছিলোঁ যে আমি বাছ নচলাওঁ, ফাৰ্মাচীত আমি কাম নকৰোঁ, লেবৰেটৰী টেকনিচিয়ান আমি নহওঁ, আয়ুৰ্বেদিক ডাক্তৰ আমি নহওঁ, লাহে লাহে মেডিকেলত ডাক্তৰৰো আমি চিট পোৱাত কমি গৈ আছোঁ। আমি বিভিন্ন গাঁৱে ভূঞে থকা ব্যৱসায়বিলাক নোহোৱা কৰি গৈ আছোঁ। এনেকুৱা পৰিৱেশ হ'লে আমাৰ জাতিটো কিমান দিন জীয়াই থাকিব? আৰু এইটো কোনো মোৰ কথা নহয়। মই ভাবোঁ যে গাঁৱে ভূঞে অসমীয়া মানুহে ইয়াৰ ওপৰত আলোচনা কৰিব লাগে আৰু আমি আজি এক প্ৰকাৰ ইয়াৰ ওপৰত এটা সিদ্ধান্ত উলিয়াব লাগে। সিদিনাখনো মই কৈছোঁ যে আজি আমাৰ গোটেই নামনি অসমখন, বিশেষকৈ গুৱাহাটী মহানগৰ, খাৰুপেটীয়াৰ তৰকাৰী আৰু চব্জিৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। বিভিন্ন সময়ত বাতৰি কাকতত ওলাই আছে যে তাত বহুত বেছি সাৰ দিয়া হয়। বহুতে মোক কৈছে যে এনেকুৱা হয় যে বেঙেনাত সাৰ দি ৰাতি ৰাতি বেঙেনা গজি যায়। তাৰ ফলত আমাৰ দিনত কিডনী বেমাৰ বাঢ়িছে, লিভাৰৰ বেমাৰ বাঢ়িছে। কিন্তু জানি শুনিও আমাৰ ঘৰত বাৰীখন খালী হৈ আছে। আমি দুটা মাক দেউতাক আৰু বাচ্চা দুটা, অকণমান খেতি কৰিলে আমাৰ নিজৰ ঘৰখন আমি চলাই দিব পাৰোঁ। কিন্তু আমি খেতি কৰা নাই। আমি খেতি কৰা নাই। যি তৰকাৰী খাই আছোঁ সেই তৰকাৰীৰ ওপৰত আমাৰ বিশ্বাসো নাই। আমাৰ দাম বাঢ়িলেও আমি বেয়া পাওঁ, কাৰণ আমি দাম কমাব নোৱাৰোঁ। কাৰণ য'ৰ পৰা মানুহবিলাকে চব্জি আনে সেই মানুহক মই ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকে মোৰ কথা নুশুনে, মোক ভোটেই নিদিয়ে, মোৰ কথা ক'ত শুনিব? গতিকে এই গোটেই সমাজৰ যিটো এটা ডাঙৰ সমস্যা আমাৰ সন্মুখত আছে, দল সংগঠন, নামঘৰ কমিটি, মন্দিৰ কমিটি, মছজিদ কমিটি সকলোৱে বহি এই সমস্যাবোৰ সমাধান কৰিব লাগে। অজিত ভূঞাই কিয় সমালোচনা কৰিছে মই নাজানো, আৰু অজিত ভূঞাৰ এতিয়া পাৰ্টিটো কি মই সেইটোও নাজানো। অজিত ভূঞাই যদি কয় অসমীয়া মানুহৰ বিপক্ষে কিবা কাম হৈছে, তাৰ দায়িত্ব মই ল'ব সাজি আছোঁ। কিন্তু কোনটো জেগাত অসমীয়া মানুহৰ এগেইনষ্টত কাম হৈছে নামটোতো দেখুৱাই দিয়ক যে এইটো সমষ্টি অসমীয়াৰ হাতৰ পৰা গ'ল বুলি। আহা লিষ্টখনটো মোৰ লগত আছে, যোৱা লিষ্টখনটো তেওঁ এটা নাম দিয়ক, বোলে অমুক গাঁৱৰ মানুহ অসন্তুষ্ট। সেইটো এটা গাঁৱলীয়া কথা। অমুক টাউনৰ মানুহ অসন্তুষ্ট, সেইটো টাউনৰ কথা। কিন্তু জাতিটোৰ ক'ত ক্ষতি হ'ল? কোনটো সমষ্টি জাতিটোৰ পৰা আঁতৰি গ'ল? এটাটো নাম দিয়ক। গতিকে অজিত ভূঞাইনো কাৰ হৈ কথা পাতি আছে? তেওঁৰ মনত দুখ হৈছে যে এইখন ডিলিমিটেশ্যন হ'লেতো আৰু কংগ্ৰেছ নাহে জীৱনৰ কাৰণে। সেইটো তেওঁৰ এটা ব্যক্তিগত দুখ। তেওঁ য'ত শ্ৰাদ্ধ পাতি থাকক। কিন্তু অসমীয়া মানুহৰ যদি ক'ৰবাত ক্ষতি হৈছে এইটো আমাক কওক না, যে নাম ধৰি যে জালুকবাৰীত ক্ষতি হ'ল, নগাঁৱত ক্ষতি হ'ল, ৰহাত ক্ষতি হ'ল, গোৱালপাৰাত ক্ষতি হ'ল, দুধনৈত ক্ষতি হ'ল, শিৱসাগৰত ক্ষতি হ'ল, ডিব্ৰুগড়ত ক্ষতি হ'ল, এটাটো নাম মোক কওক। টেম্পি ফান যি গণ্ডগোল কৰোঁ এইবিলাক সৰু কথা। কিন্তু জাতিটোৰ বিপক্ষে যোৱাৰ যিটো প্ৰৱণতা, সেইটো ভুল প্ৰৱণতা। আৰু সেইটোৰ পৰা মই ভাবোঁ যে তেওঁৰ দৰে মানুহ এজন এইটো আঁতৰি আহিব লাগে। কিনো পাব? এটা ৰাজ্যসভাহে পাব। মই সহায় নকৰিলেতো তেতিয়াও ৰাজ্যসভা নগ'লহেঁতেন।
গতিকে কি সেইটো এটা ৰাজ্যসভা লাগে, আমাকে কওক যে অহাবাৰ ৰাজ্যসভা যাব খুজিছোঁ, আমিয়ে পঠাই দিম। সেইটো কথাৰ কাৰণে জাতিটোক বিক্ৰী কৰিব লাগে নেকি? হ'ব, চিফ মিনিষ্টাৰ পাতিছে অসমৰ মানুহে, গতিকে মই বৰ বেছি সমষ্টিকেন্দ্ৰিক হৈ থকাটো ঠিক নহয়। ৰাজ্যখনেই মোৰ, আৰু জালুকবাৰীটো মোৰ কাৰণে সমষ্টি নহয়, জালুকবাৰী মোৰ কাৰণে এটা ক'ব গ'লে মোৰ জীৱনৰ গোটেই সময়খিনিয়ে জালুকবাৰীৰ লগত। সেইকাৰণে সমষ্টি থাকক নাথাকক মোৰ কাৰণে ইয়াত কোনো এফেক্ট নপৰে। আজিওতো সমষ্টি নাই বুলিও ভাবিব পাৰোঁ, তথাপিতো মই আহিছোঁ। গতিকে সেইকাৰণে মোৰ কাৰণে সেইটো কোনো, ৰাইজে মনত দুখ পাইছে, ভাবিছে মই নাহোঁ বুলি। যেতিয়া ডেইলি মোক দেখিব তেতিয়া গম পাব যে দুখ কৰাটো অনুচিত বুলি। হ'ব।